আমাৰ ৰাজলক্ষীলে আজি পাৰ্চেল আহিছে, বহুত বস্তু আহিছে। আমি বাৰু খুলি মেলি চালো, চব পেকেটিংবোৰ খুলি পিনি চালো, চাই মেলি থৈ দিছো, কিন্তু ৰাজলক্ষীয়ে দেখা নাই। স্কুলত আছিলে মানে তাই। তাৰপিছত এতিয়া আহিলে পেকেটবোৰ খুলি খুলি মানে এইটোতে ভৰাই থৈ দিছো গোটেইখিনি। মায়ে উলিয়াইলে দেখাব, মানে মাৰ গাটো ভাল নাই, শুই আছিলে, উঠি আহিছে এতিয়া, জোৰ জবৰদস্তি আনিছে, হয় না পুতৌ? তাৰপিছত এতিয়া দেখাব আৰু দেখাই যায় পেনে পৰা। এইটো হৈছে এটা স্পৰ্টিং। পুতৌ লৈ যোৱা। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে এইটো দেখিবলৈ? ভাল লাগিছে নে? এইটো এটা এইটো এটা ধুনীয়া লাগিছে। অঁ, এইযোৰ স্কাৰ্ট চাৰ্ট এইপিনে হেৰি কৰি দে, এইযোৰ স্কাৰ্ট চাৰ্ট আছিলে দেই। ৰ'বা আকৌ তুমি এনেকৈ মেলিবলৈ দিয়া। তো স্পৰ্টিংটো, তাৰপৰা স্কাৰ্টটো, ইয়াৰ লগত স্কাৰ্টটো চাওঁ। অঁ, এইটো ইয়াৰ লগত স্কাৰ্টটো, এইটো স্কাৰ্টটো। এইযোৰ অৰ্ডাৰ দিছিলোঁ। ভালকৈ দেখাবা আকৌ অকণমান পিছলৈ। কাপোৰটো বহুত ধুনীয়া, ব্ৰেণ্ডৰ হয় এইখিনি। অঁ, দি দিয়া। অঁ, ইয়াৰ লগত টপটো দেখুওৱা। এইটো টপটো এলো দি পিনি অকৰা কথা দি দিয়া। সেই কালাৰটো বহুত ভাল পাওঁ। এইটো জিন্স, এইটো জিন্স। এইটো এটা জিন্স বুলি নকয়, জিন্স খতম নে? আৰু এইযোৰ হৈছে ক্ৰক্স, ইউনিকৰ্ণ থকা। আৰু এইবোৰ ৰাজলক্ষীলৈ আহিছে ফাৰ্ষ্ট ক্ৰাইৰ পৰা, চব ফ্ৰীকে আহিছে দেই। কাপোৰ থবলৈ জেগা নাইকিয়া হ'ব এতিয়া, ৰাজলক্ষীক বাহিৰ কৰি দিব লাগিব এতিয়া ঘৰৰ পৰা। কাপোৰ থবলৈ জেগা নাইকিয়া হ'ব এতিয়া। আমাৰ পিন্ধাবলৈ মানে শক্তি নাই দেই এনেকুৱা কাপোৰ, এইবোৰ ফ্ৰীকে পাইছে কাৰণেহে। মানে ফ্ৰীকে পাইছে মানে তাই প্ৰমোচনৰ কাৰণে আহিছে। তাই পিন্ধি পিনি এইবোৰ ফটো মাৰি পিনি দিব লাগিব আৰু। কেনেকুৱা লাগিছে গা?